নমস্কাৰ বন্ধুসকল, ক্ৰিপ্টো আছামলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আৰম্ভ কৰিছোঁ আজি এই ভিডিঅ'টি। ইয়াত যদি আপোনাৰ বৰ্তমান সময়ত বিটকইনৰ প্ৰাইচটো লক্ষ্য কৰে, সেইটো হৈছে আপোনাৰ $22,000। ইয়াত এটা কথা মন দিব যে যোৱাকালি মই আগৰ ভিডিঅ'ত যেতিয়া আপোনালোকক জনাইছিলোঁ যে আগৰ ভিডিঅ'ত বিটকইনৰ যিটো প্ৰাইচ আছিলে, মোৰ যে অৰেঞ্জ বক্স ইয়াৰ ভিতৰতে ঘূৰি আছিলে যোৱা 3-4 দিন ধৰি। ইয়াৰ ওপৰত যাবলৈও বহুতবাৰ চেষ্টা কৰিছিল আৰু তলত যাবলৈও চেষ্টা কৰিছিল, কিন্তু সক্ষম হোৱা নাছিলে। কিন্তু ৰিচেণ্টলি যোৱাকালি ৰাতিৰ ভাগত ইয়াত এটা মুভমেণ্ট আহে আৰু যদি ইয়াৰ যিটো প্ৰাইচ হয়, মোৰ যে অৰেঞ্জ বক্সৰ তলত নামি আহে। মই আগতে আপোনালোকক জনাইছিলোঁ যদি অৰেঞ্জ বক্সৰ তলত নামি আহে তেনেহ'লে ইয়াৰ যিটো নেক্সট টাৰ্গেট হ'ব, ইয়াৰ যিটো নেক্সট যিটো প্ৰাইচ হয়, এইটো যিটো ছাপৰ্ট হয় $21,700.55 ইয়াত আহি পাব পাৰে। ইয়াত আহি পাবলৈ আৰু কিছু সময়হে বাকী আছে, কিছু পইণ্ট আপোনাৰ লক্ষ্য কৰিছে অলপমান নামি আহিলেই $21,700 পাই যাব। হয়তো ৰাতিৰ ভাগত আজি এটা মুভমেণ্ট আহিব পাৰে আৰু ইয়াত যদি আহি পায়, ইয়াৰ পৰা এটা লং পজিশ্যন আপোনালোকে অপেন কৰিলে যদি নেক্সট টাৰ্গেট আপোনাৰ 23,000 এই পৰ্যন্ত এটা লং পজিশ্যন অপেন কৰিব পাৰে। আপোনালোকে যদি বিচাৰে নিজৰ এনালাইচিছ কৰিব পাৰিব। মই আপোনাক আপডেট কৰিব যত্ন কৰিম। চ' চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজি ভিডিঅ'টো ইমানেই, ধন্যবাদ।